মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকৰ অসমীয়া দ্বিতীয় পাঠ ভাৰতীয় সাধুত থকা হাতী আৰু টুনি চৰাইৰ সাধুটো ক'ম। তোমালোকে আটায়ে শুনিবা। এখন ডাঙৰ অৰণ্য আছিল। অৰণ্যখনত বহুতো জীৱ জন্তুৱে বাস কৰিছিল। সেই অৰণ্যখনতে থকা এজোপা প্ৰকাণ্ড জামু গছত এহাল টুনি চৰাইয়ে বাস লৈছিল। জামু গছজোপা অৰণ্যখনৰ যিফাললৈ আছিল সেই ফালটো অতি নিৰিবিলি আছিল। সেইবাবে আন জীৱ জন্তু অৰণ্যখনৰ সেইফাললৈ নগৈছিল। গতিকে টুনি চৰাইহালে বৰ শান্তিৰে সেই জামু গছজোপাতে দিন অতিবাহিত কৰিছিল। কিছুদিনৰ পাছত মাইকী টুনি চৰাইজনীয়ে 4টা কণী পাৰিলে আৰু সেই কণী 4টাৰ পৰা এটা সময়ত 4টা পোৱালি হ'ল। চৰাইহালৰ মনত বৰ আনন্দ লাগিল। মতা চৰাইটোৱে আহাৰ বিচাৰি যায়, মাইকী টুনি চৰাইজনীয়ে পোৱালীকেইটাৰ যত্ন লয়। লাহে লাহে পোৱালীকেইটা ডাঙৰ হ'ল। এটা সময়ত সিহঁত উৰিব পৰা হ'ল। সেই সময়তে এটা প্ৰকাণ্ড হাতীয়ে সেই জামু গছজোপা থকা ঠাইলৈ আহিল। বহু সময় ধৰি হাতীটোৰ পিঠিটো খজুৱাই থকাত সি এজোপা ডাঙৰ গছ বিচাৰি ফুৰিছিল, যাতে তাৰ পিঠিটো ঘঁহাই সি খজুৱতি মাৰিব পাৰে। সেই জামু গছজোপা দেখাৰ লগে লগে সেই জামু গছজোপাত তাৰ পিঠিটো ঘঁহাই দিলে। সেই সময়ত আকৌ টুনি চৰাইজনীয়ে পোৱালীকেইটাক উৰিবলৈ শিকাই আছিল। গছজোপা ভীষণ জোৰেৰে কঁপি উঠাত পোৱালীকেইটাই ভয় খাই চিচিয়াবলৈ ধৰিলে। মাক টুনি চৰাইজনীয়ে কিন্তু প্ৰথমে কি হৈছিল একো গমকে পোৱা নাছিল। হঠাৎ চৰাইজনীৰ তললৈ চকু পৰিল। তাই দেখিবলৈ পালে এটা প্ৰকাণ্ড হাতীয়ে সিহঁত থকা জামু গছজোপাত পিঠিটো ঘঁহাই আছে। লগে লগে টুনি চৰাইজনীয়ে চিঞৰি উঠিল, এই ৰ'বা ৰ'বা, গছজোপা এনেদৰে লৰাই নিদিবা, আমাৰ বাঁহটো ভাঙি যাব নহয়। তদুপৰি মোৰ কণমানিকেইটাইও বৰ ভয় খাইছে, গতিকে তুমি গছজোপা নলৰাবাচোন। হাতীটোৱেও ভেকাহি মাৰি উত্তৰ দিলে, তোমাৰ পোৱালীকেইটাই ভয় খাইছে, মই কি কৰিম? গছজোপাত গাটো ঘঁহাই মই যে কিমান আৰাম পাইছোঁ। টুনি চৰাইজনীয়ে বহুত অনুৰোধ কৰাৰ পাছতো কিন্তু হাতীটোৱে গুৰুত্ব নিদিলে। সি বেছিকৈহে গছজোপাত পিঠিটো ঘঁহাবলৈ ধৰিলে। হাতীটোৰ কাণ্ডত টুনিজনীৰ বৰ খং উঠিল। আন একো উপায় নেদেখি তাই উৰি গৈ হাতীটোৰ কাণৰ পিন্ধাৰে সোমাই গ'ল। কাণৰ ভিতৰতে তাই উৰি থাকিল আৰু মাজে মাজে ঠোঁটটোৰে খুটিয়াবলৈ ধৰিলে। হাতীটোৱে তেতিয়া বিষত চিঞৰিবলৈ ধৰিলে আৰু চিঞৰি চিঞৰি গছজোপাৰ ওচৰতে বহি পৰিল। তাৰ পাছত হাতীটোৱে কাতৰভাৱে টুনি চৰাইজনীক কাণৰ ভিতৰৰ পৰা ওলাই আহিবলৈ অনুৰোধ জনালে। হাতীটোৱে বহুবাৰ অনুৰোধ কৰাৰ পাছত টুনি চৰাইজনীয়ে পুনৰ সুধিলে, তুমি সঁচাকৈয়ে কৈছানে? তেতিয়া হাতীটোৱে 3 হইত খাই জামু গছজোপা নলৰাওঁ বুলি কোৱাত টুনি চৰাইজনীয়ে কাণৰ ভিতৰৰ পৰা ওলাই আহিল। তেতিয়াহে যেন হাতীটোৰ প্ৰাণ ঘূৰি আহিল। টুনি চৰাইজনীয়ে হাতীটোৰ কাণৰ পৰা ওলাই আহি গছৰ ডাল এটাত বহি হাতীটোক ক'লে, মনত ৰাখিবা, একেবাৰে দুৰ্বলজনৰো অলপ হ'লেও ক্ষমতা থাকে। সেইকাৰণে কেতিয়াও গাৰ শক্তিক লৈ অহংকাৰ কৰিব নালাগে। হাতীটোৱে টুনি চৰাইজনীৰ কথাত বৰ লাজ পালে আৰু এই কথা চিৰদিন মনত ৰাখিব বুলি কৈ গভীৰ অৰণ্যৰ মাজলৈ সোমাই গ'ল। এতিয়া কোৱাচোন, সাধুটোৰ পৰা আমি কি বুজিলোঁ? দেখাত সৰু হ'লেও কাকো কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। আৰু কি হ'ব, গাৰ শক্তিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। শিক্ষাৰ্থীসকল, তোমালোকৰ কিতাপত সাধুটো আছে, তোমালোকে মন দি পঢ়িবা।